everyone, assalamu alaikum, namaskar, welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অন্য ব্লগলৈ আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি মই বিশাললৈ আহিছোঁ। বিশালত কি লওঁ চাই থাকক, শেষলৈকে ভিডিঅ'টো চাই থাকক। ষ্টাৰ্ট কৰিছোঁ আৰু শেষত কমেণ্টত ক'বলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে ক'লে। গাইজ মই বিশাল আহি পাই গ'লোহি আৰু এইপিনে মই ছেকেণ্ড ফ্ল'ৰলৈ আহিলোঁ, কাৰণ ইয়াত গাৰ্লছৰ কাপোৰ বা লেডিজৰ কাপোৰ ইয়াতে আছে। দেখাইছোঁ হ'ব, এয়া চাওক। আৰু এয়া বাবলুকা, এয়া এইবোৰ মোলৈ কি লওঁ চাই থাককচোন। গাইজ বস্তু লোৱা হৈ গ'ল আৰু মায়ে পিনে ৰৈ আছে লাইন পাতিবলৈ। মানে বস্তুবোৰ তেনেকৈ দিয়ে, লাইন পাতিব লাগে, কিবা কিবি কৰে তাৰপৰা দিয়ে। মই লাইনতে ৰৈ আছোঁ আৰু কোক এটা কিনিলোঁ, সেইটোকে খাম আৰু আজি ৰোজা নাই। বহুতো লাইন পাতি আছে। হেল্ল' গাইজ, মই ঘৰ আহি পাই গ'লোঁ ফ্ৰেছ হৈ, ভাত খালোঁ। আজি কি হ'ল জানে, কোকটো যে আনিছিলোঁ গোটেই গাত পৰি গ'ল। মোৰ ভাগৰ মায়ে হাতখন মাৰি দিলে, এক চিকুৰো খাব নাপালোঁ কোকটো। আহিয়ে ডাইৰেক্ট গা ধুব মালোঁ। স্পৰ্টিং এইটো পাতল, এইটো হেৰি একো হোৱা নাছিলে কাৰণে আকৌ এইটোৱে পিন্ধিছোঁ। আকৌ গধূলিকৈ এইটো বদলাই দিম, এতিয়া এইটোৱে পিন্ধি আছোঁ। আৰু কি বস্তু আনিলোঁ দেখাইছোঁ ৰ'ব। গাইজ মোৰ মাতটো ভালকৈ নুশুনিব, এইপিনে এয়াৰ কুলাৰ চলাই আছে। বিশালৰ পৰা মই এটা মাৰ কাৰণে এটা মোৰ কাৰণে বাই ওৱান গেট ওৱানৰ বটল আনিলোঁ। এইবোৰ লাগে এতিয়া স্কুললৈ যাবলৈ, গৰমত বহুত পানী খাওঁ, এনেকৈও খাওঁ কাৰণে বটল পালোঁ ভাল ভাল, সেইকাৰণে আনিলোঁ। তাৰপৰা মায়ে পাৰফিউম আনিলে, এইকেইটা এয়া পাৰফিউম হয়, বাই ওৱান গেট ওৱান ফ্ৰী 8 পৰিলে। এইটো ইয়াৰ দুটা। তাৰপৰা এয়া আহিব বিশাললৈ, বস্তুবোৰ বহুত ভাল। তাৰপিছতে এইটো পেপচি, তাৰপিছত এইবোৰ কাঁহী বাতি মাজিবলৈ এইবোৰ আনিছে মায়ে। কি বুলি কয় এইটো? কি বুলি কয়? ষ্টিল বক্স বুলি কয়। এনেকুৱা দুটা পেকেট আনিছে। তাৰপৰা মই চচ খাওঁ কাৰণে টমেট' চচ আনিলে, হ'লেও ইমান নাখাওঁ, আনি থৈছে আৰু। তাৰপৰা এইটো আনিছে চাবোন, 3 পিচ সোমাই থাকে, ভাল, হোম মিণ্টা নামটো, বৰ ধুনীয়া। হেৰিৰ হয়, লেমনৰ হয়, বৰ ধুনীয়া গোন্ধাই চোন্ধাই, মই বৰ ভাল পাই চাবোনটো। ইয়াৰ 3 পিচ। তাৰপিছতে আকৌ এইটো ক্লাব, এইটো পাৰফিউমে হয়। আৰু বস্তু এইকেইটাই, ইমান গাল পাৰফিউম। তো এয়াই আনিলোঁ বিশালৰ পৰা বস্তু। বিশেষ মোৰ একো অনা নহ'লে, কাৰণ একো পচন্দ নহ'লে, এইটোৰ কাৰণে আনিম বুলি ভাবিছিলোঁ, নাই ডাইৰেক্ট ইয়াৰ পৰাই ল'ম। পচন্দে নহ'লে মোৰ একো বস্তু, সেইকাৰণে পানী বটল আনিলোঁ। তাৰপৰা কোক খালোঁ আৰু পেপচি এটা আনিছোঁ, সেইটোৱে আৰু। ইয়াতে ল'ম, ঈদৰ বজাৰ যদি কৰিব যাওঁ আপোনালোকক ভিডিঅ'ত দেখুওৱা হ'ব, তেতিয়াতো দেখি যাব ভালকৈ মই কি লৈছোঁ। গাইজ মোৰ টেনশ্যন, কাইলৈ হাতখন কি হ'ব, ভেকচিন লৈ মই মৰি থাকিম, মোৰ ভয় লাগে। মাহঁতে কৈছে একো নহয়, পৰুৱাই কামোৰা নিচিনা কেতিয়াকৈ কামুৰিব, ভাল হৈ যাব, কিন্তু মোৰ হ'লেও ভয় লাগে। কি হ'ব কাইলৈ নাজানো আৰু। লগৰ এজনীয়ে কৈছে মই কান্দি দিম বেজি দিলে, মোৰ এনেকুৱা হাঁহি উঠিছে। হেল্ল' গাইজ, মই এতিয়া ভনীৰ ওচৰত আছোঁ। তাই বিচনাত বহি খেলি আছে, মই এইপিনে গান লগাই এইজনী হতুৱা নচুৱাইছোঁ, অলপ মই নাচিছিলোঁ। তাই দেখিছেনে ক'ত উঠি আছে, বিচনা সেই বক্সটোৰ ওপৰত। ট্ৰেইন শুনে। আৰু ভনীক দেখাইছোঁ হ'ব, এইজনী আমাৰ ধুনু। পূৰা আন্ধাৰ হৈ আছে দেই, এইজনী চক। অ' তুমি গান শুনি ভাল পোৱা নি? কলিজা হাত নেখাই চাওঁ। এতিয়া তুমি গান শুনি ভাল পোৱা নে বেয়া পোৱা? কৈ দিয়া, এই ধুনু কৈ দিয়া। এনেই নাম লৈ নাথাকিবি ভনী ভাগৰ, কৈ দিয়া বেটা। মই গান শুনি ভাল পাওঁ, কৈ দিয়া। দেখিছে নাই, গান শুনোৱাই তাইক খেলুৱাই আছোঁ।
হেল্ল' গাইজ, মই বহুত দেৰি মূৰত আপোনালোকৰ ওচৰলৈ আহিলোঁ। এতিয়া আকৌ আমি টাউনলৈ যাম ঈদৰ বজাৰ অলপ কৰিবলৈ। মোৰ কি ল'ম চাই থাকক। গাইজ, মই টাউন আহি পাই গ'লোহি আৰু এতিয়া আমি দৌলমুখ চাৰিআলিৰ ওচৰত আছোঁ। পৰিৱেশটো দেখাইছোঁ ৰ'ব। আৰু সেইটো দৌল, সেইটো ৰাতি ওলাই আহি এনেই মনটো ভাল লাগে, লাইট চাইট জ্বলি থাকে। আৰু এতিয়া মই ৰখৰাজৰ ওচৰলৈ আহিছোঁ দৌলমুখ চাৰিআলি মোৰ ভাগৰ কাপোৰ চাবলৈ। আৰু গাইজ এইপিনে বিয়া পাৰ্টি পানী তুলি গৈছে। ঘৰত গৈ দেখাই আছোঁ ঈদৰ কাপোৰ, এতিয়া খাই লওঁ। হেল্ল' এভৰিৱান, মই ঘৰ আহি পাই গ'লোহি। আপোনালোকক কোৱা হৈছে মই ফ্ৰক এটা আনিছোঁ আৰু জোতা এযোৰ আনিলোঁ, মানে পাম্পছো হয়। দেখাইছোঁ ৰ'ব। এইটো চব ফ্ৰক হয়। হাতটো এইটো দেখিছে নাই? এইটো দেখিছে? কেনেকুৱা লাগিছে প্লিজ কমেণ্টত ক'ব হা। আৰু এইযোৰ পম্পছো, মই হাই হিল ইমান ভাল নাপাওঁ, মই এনেকুৱাই ভাল পাওঁ। এইযোৰ পূৰা চফ্ট হয়, দেখিছে নাই? স্পঞ্জ। মোৰ ঈদৰ বজাৰ এয়াই, আৰু আনিম কিবা কিবি পিছত আনিম। মুঠতে মোৰ ফ্ৰকটো ইমানেই পচন্দ হৈছে। কমেণ্টত ক'ব কেনেকুৱা লাগিছে জোতাযোৰ আৰু ফ্ৰকটো। ইফালে চাই থাকা, হাতখন লছ কৰি দিবা দেই। হেল্ল' এভৰিৱান, মই আজি ভেকচিন ল'লোগৈ স্কুলত। এইখন হাতত, এইখন বাওঁ হাতত, আৰু হাতখন ইমান বেছি বিষাইছে আপোনালোকক ক'ব পৰা নাই। বহুত বেছি বিষাইছে মোৰ হাতখন। স্কুলৰ পৰা সোনকালে গুচি আহিলোঁ, ভেকচিন লৈ লগতে গুচি আহিলোঁ। মানে মাত্ৰ 3টা ক্লাছ হ'ল, তাৰপিছতে ভেকচিন ল'বলৈ মাতি দিলে। আমু গৈছিলে, মোক লৈ আনিলে। আহিয়ে মই ফ্ৰেছ হৈ মই ভাত বাঢ়ি দিছে, খাবলৈও মন যোৱা নাই, এনেই অলপ খালোঁ আৰু ৰেষ্টে লোৱা নাই। মই এতিয়া ৰেষ্ট ল'ম আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি মোৰ ভিডিঅ' নতুন কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মোৰ ইনষ্টা আইডিটো হৈছে 4space01 বুলি আছে, প্লিজ মোক ফ'ল' কৰক তাতো। ভিডিঅ'টো তেন্তে সামৰণি মাৰিছোঁ, আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। বাই বাই গাইজ।